বন্ধুসকল, আজি মই মটৰৰ ঘুগুনি বনাব ওলাইছোঁ। এইখিনি মটৰ মই তিয়াই থৈছিলোঁ, এতিয়া এইখিনি মই বইল হ'ব দি দিম আৰু ইয়াতে অকণমান দাইলো দি দিম। এইখিনি এতিয়া মই বইল হ'বলৈ দি দিম। এতিয়া মই ইয়াতে পানী দি দিছোঁ। কিমান লাগিব এইটো। তাৰ আলুখিনি দি দিছোঁ, কাটি থোৱা আলুখিনি দি দিছোঁ। ইয়াতে নিমখ দি দিম। নিমখ দি দিছোঁ আৰু এতিয়া ঢাকনিখন বন্ধ কৰি দিম। দুটামান চিটি দি দিম। এইফালে মই কুকাৰটো বহাই দিছোঁ আৰু আনফালে এইফালে মই এইবোৰ যোগাৰ কৰিছোঁ। ইয়াতে মছলা, আদা নহৰু পেষ্ট, এইটো দুটা বিলাহী লৈছোঁ, ইয়াতে তেজপাত লৈছোঁ, পিঁয়াজ লৈছোঁ আৰু জলকীয়া লৈছোঁ। এটা মই কেৰাহীটো গৰম হ'বলৈ দিছোঁ। এতিয়া মই কুকাৰৰ চিটি গ'ল। এতিয়া মই কেৰাহী পাতিছোঁ, ইয়াতে তেল দিছোঁ। তেলটো গৰম হৈ গ'ল, এতিয়া তেজপাত দিছোঁ। সেইকাৰণে কাটি ৰখা পিঁয়াজখিনি দিছোঁ। এতিয়া পিঁয়াজখিনি অকণমান ভাজি লৈছোঁ। জুইটো অকণমান কমাই লৈছোঁ। এতিয়া আদা নহৰু পেষ্টখিনি দিছোঁ আৰু এইখিনি অকণমান ভাজিম। এতিয়া মই ইয়াত জলকীয়া 3টা এড কৰিছোঁ। এতিয়া এইখিনি ভজা হৈ গ'ল, ইয়াতে বিলাহীখিনি দি দিছোঁ। ইয়াতে অকণমান নিমখ দিব লাগিব, বেছি নালাগে, তাত দিয়া আছে। একেবাৰে হালধিও দি দিছোঁ। হালধি মই তাত দিয়া নাই, সেইকাৰণে ইয়াত অকণমান বেছিকৈ দিব লাগিব। বইল কৰোঁতে হালধি দিয়া নাছিলোঁ মই। সেইখিনি অকণমান লৰাই ভাজিব লাগিব, জ্বলি থকালৈকে। জ্বলি যাব লাগিব এইখিনি। অকণমান ঢাকন দি থৈ দিম। এতিয়া এইখিনি সিজিবলৈ অকণমান ঢাকনি লগাই দিম। অকণমান টাইম ঢাকনিখন লগাই দিম। এইখিনি আৰু অকণমান লৰাই দিছোঁ। ইয়াতে মই জিৰা গুড়ি দিম। এতিয়া ইয়াতে মই আধা চামুচ জিৰা গুড়ি দিছোঁ আৰু ইয়াতে মই জলকীয়া গুড়ি দিছোঁ 1 চামুচ। এতিয়া মই এইখিনি ভাজিছোঁ, এইখিনি গলিয়ে গ'ল। এতিয়া ইয়াতে মই মটৰখিনি ঢালি দিম। এতিয়া মই ইয়াতে মটৰখিনি ঢালি দিছোঁ। এতিয়া গোটেই মটৰৰ পানীখিনি এইটো ঢালি দিছোঁ। এতিয়া এইখিনি অকণমান লৰাই দিছোঁ।
এতিয়া এইখিনি অকণমান উতলিব দিম। ইয়াতে অকণমান মই মিট মছলা দি দিম টেষ্টৰ কাৰণে। দুপিচমান আলু ভাঙি দিছোঁ, দুপিচমান আলু ভাঙি দিছোঁ অকণমান গোটা হোৱাৰ কাৰণে। এতিয়া এইখিনি নমাবলৈ হৈ গ'ল, এতিয়া এইখিনি নমাই থ'ব পাৰিম। এতিয়া মোৰ এইখিনি খাবৰ কাৰণে ৰেডি হৈ গ'ল।